ক'ব ভাষাই নাই। তেখেত বহুত ভাল মানুহ আছিল আৰু তেখেতৰ পৰা বহুত শিকিছোঁ আৰু শিকিব লগা আছিল আৰু আজি তেখেত আমাৰ মাজত নাই। আৰু বসুধা মানে বহুতখিনি ভাল মানুহ আছিল দেই। আৰু ক'বলৈ গ'লে ৰাতিপুৱা কল টাইম দেই নহয়, কল টাইমটো দিলে ৰাতিপুৱাই আহি পায়। বসুধা আহি একদম জাগাত থাকে, ছেটত বহি থাকে। তাৰপিছত মোক কয়, কমল হেৰি কল টাইমটো যদি দিছিয়ে ড্ৰেছটো পিন্ধি এক্টিংটো কৰি দে আৰু। তাৰপিছত বোলো হ'ব দে বসুধা। সদায় মুকুতা দা আৰু বসুধা আৰু মোৰ ফাৰ্ষ্ট চিন থাকে। আমি থাকিলে টেনশ্যনো নাই দেচোন। বসুধাই কয় মই ইমান গড়চুকৰ পৰা আহোঁ, তহঁতৰ এইখিনি আহি পাব সময় নাই। তাৰপিছত বোলো বসুধা হয় দেই। তাৰপিছত এনেকৈ ধুনীয়াকৈ কৰি আছোঁ। আৰু বিশেষ এটা কথা কওঁ, আজি এসপ্তাহ বিহুৰ আগত ফোন কৰিছিলোঁ, বোলো বসুধা এটা প্ৰগ্ৰেম আছে আমাৰ ৰাণীত, কৰিব পাৰিব নেকি? অঁ পাৰিম, যি প্ৰগ্ৰেম আহে তাতে ৰাখি থ। এই মে'ৰ 3 তাৰিখে প্ৰগ্ৰেম আছে। বসুধাক মই কালি ফোন কৰিছিলোঁ, বোলো হোৱাটছএপত মানে মেছেজ এটা দিছিলোঁ। মেছেজটো দিওঁতে কৈছে ৰিপ্লাই নাই। তাৰপিছত মই বোলো ফোন এটা কৰি লওঁ, বোলো ফোনটো কৰিলোঁ। ফোনটো কৰাৰ লগে লগে বৌয়ে উঠালে। বৌয়ে ক'লে হেৰি কমল বসুধাক এই ডাউন টাউনত ICUত থৈছোঁ। বোলো কি হ'ল? বোলো আগৰ বেমাৰটোৱে আছিল। সেইটো কাৰণে বহুত বেয়াও লাগি আছে, মানে কি ক'ম আৰু ভাষাই নাই বুজাব। আৰু তেখেত য'তে নাথাকক, তেখেতৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে আৰু সেইটোৱে মোৰ ধন্যবাদ। জীৱনৰ যে আচলতে অনিশ্চয়তা আছে, সেইটোৱে মানে এইটো প্ৰমাণ কৰিলে। তেওঁ কেইদিনমান আগতে কথা পাতিছোঁ, আকৌ একেলগে শ্বুটিং কৰিবলৈ আহিম বুলি কৈছিলে। তেওঁ অসুস্থ হৈ আছিলে, কিন্তু ভালো হৈছিলে। বিহুৰ আগে আগে হায়দৰাবাদত চেকআপ কৰাবলৈ গৈছিলে। আহি পেলাই আমি কথা বতৰা হৈয়ে থাকোঁ। কৈছিলেই যে ভাল হ'লে আকৌ শ্বুটিং কৰিবলৈ গৈ আছোঁ। শ্বুটিং কৰিবলৈ গৈ আছোঁ বুলি কৈ আকৌ একেবাৰে যে নাহিব আমি কেতিয়াও ভবা নাই। আৰু তেওঁ হয়তো একেবাৰে ভবা নাছিলে। মানে খুব আশাবাদী মানুহজন। এইটো কৰিম, সেইটো কৰিম, ঢেৰ প্লেনিং, প্ৰগ্ৰেম কৰিম, কিবা কৰিম। ঘৰতে মিউজিকৰ ছেটআপ বহুৱাই লৈছিলে। এইটো বয়সতো তেওঁ যোৱা বছৰ, তাৰ আগৰ বছৰ তেওঁ মুম্বাইত গৈ মিউজিক শিকিছে। মিউজিকৰ মানে কৈছে তেওঁ বড়ো গানৰ লগত জড়িততো। তেওঁ কৈছে ঘৰতে কম্প'জিশ্যনবিলাক কৰিম, তেওঁ নিজে কম্প'জ কৰিম, কিবা কৰিম বুলি গোটেই ঘৰত এডিটিং ছেটআপ বহাই লৈছে। তো তেওঁৰ এইবিলাকেই মানে তেওঁ যে বহুত বেছি আশাবাদী আছিলে, সেইটো প্ৰমাণ কৰে। এতিয়া হঠাতে এনেকুৱা যে হৈ যাব পাৰে, আমি কোনো আশা কৰিব পৰা নাই, মানে ভবাই নাছিলোঁ। যিয়ে নহওক, আমি বহুত অভাৱ অনুভৱ কৰিম তেওঁ বহুত ভাল মানুহ আছিলে আচলতে। বহুত ভাল আছিলে, মানে আমাতকৈ বহুত ডাঙৰ, যদিও আমাৰ লগৰ নিচিনা আছিলে। আমি চব কথা তেওঁক ক'ব পাৰোঁ। মই কেইবাটাও অনুষ্ঠান তেওঁৰ লগত কৰিছোঁ। মোৰ লগত এনেও ইভাগেও মানে অকণমান বেছি ক্ল'জ আছিলে। হেৰি শ্বুটিঙততো লগা মেলাটো হৈয়ে থাকে, তাৰ বাহিৰে মানে খুব ক্ল'জ আছিলোঁ আমি। মোৰ ঘৰ কাহিলীপাৰাত, তেওঁৰ ঘৰ গড়চুকত। আমি অহা যোৱাও প্ৰায় মানে মোক লৈ মেলি যায়। খুব ভাল আছিলে, মানে লগৰ নিচিনা আছিলে। আৰু সেই বস্তুটো ময়ে নহয়, আমাৰ গোটেই বেহাৰবাৰীৰ মানুহখিনিয়ে অভাৱ অনুভৱ কৰিব, গোটেই ৰেঙনিয়ে অভাৱ অনুভৱ কৰিব। আৰু গোটেই অসমীয়া আচলতে এজন ভাল অভিনেতা, ভাল মানুহ হেৰুৱালে। তেওঁ য'তে আছে শান্তিত থাকক, বছ সিমানেই। সতীৰ্থ হিচাপে মানে তাৰ ক্ষতি, সি আচলতে আমাতকৈ বয়সত বহুত ডাঙৰ। তথাপিও আমি এজন বন্ধু হৈ ইমান দিনে কাম কৰিলোঁ, তাক আজি হেৰুৱাই আমি সঁচাকৈ মৰ্মাহত হৈছোঁ। অসমৰ কাৰণে ক্ষতি, বড়ো সমাজৰ কাৰণে ক্ষতি। বড়ো সমাজক সি প্ৰতিনিধিত্ব কৰিছিলে আৰু অসমত অভিনেতা হিচাপে সি ইমান ধুনীয়াকৈ কাম কৰিছিলে। আজি এতিয়া ফেলুদা বসুমতাৰী বুলি ক'লে, বসুধা বুলি ক'লে চবেই জানে। কে মোহন, মণিপুৰ যিটো জ্যোতি, সি প্ৰথম বেহাৰবাৰীত যেতিয়া প্ৰথম আহিছিলে, মোৰ মনত আছে, মই লিখিছিলোঁ প্ৰথম তাৰ চিনবোৰ। তাক মই চিনি পোৱা নাছিলোঁ। সেই দিনটোৰ পৰা আজি তাক এই এম্বুলেঞ্চত উঠোৱালৈকে এই সময়কণ আচলতে সঁচাকৈ মানে মই মানে কল্পনা কৰিব পৰা নাই যে বসুধা এনেকৈ আমাৰ মাজৰ পৰা নাইকিয়া হৈ যাব। তাক এটা কথা কওঁ যে সি য'তে আছে শান্তিত থাকক, পৰিয়ালটোৱে সুমতি লাভ কৰক, সেইটোৱে কওঁ আৰু শেষত। আপোনাৰ মই যেতিয়া হ'ব, মোৰ লগত তেতিয়াৰ পৰা ভাল, একেলগে প্ৰগ্ৰেম, এইকেইটাৰ লগতে পকৰা। গতিকে এতিয়া বেলেগ আৰু একো নাই। তেখেতৰ আত্মাই শান্তি পাওক, তাকে কামনা কৰিছোঁ। তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। আৰু বেহাৰবাৰীত প্ৰথম জইন কৰাৰ পৰাই তেওঁক পাইছিলোঁ। বয়সত যথেষ্ট ডাঙৰ যদিও একদম লগৰ নিচিনাকৈ আমি থাকোঁ। আৰু ছেটত চবতকৈ সোনকালে পোৱা মানুহজনে বসুধা আছিলে। আমাৰ সদায় কল টাইম আমাক যিমান টাইমত দিয়ে, আমি সদায় দেৰিকৈ পাওঁ। সদায় বসুধাই ফোন কৰে, টাইমত আহ। আৰু আজি একো নাই, চবৰে হয়।
আৰু কি কৰিম এতিয়া, ভগৱানে পৰিয়ালটোক শক্তি দিয়ক, সেয়াই। এতিয়া যাওঁ তেওঁৰ লগতে, কিবা কাইলৈতো বাক্সালৈ নিব, আজি এতিয়া তেওঁ ইয়াৰ গড়চুকৰ ঘৰটোত নিব, আমি গড়চুকলৈ যাওঁ, বাক্সালৈ কালি যাওঁ। একদম একদম মই কৈছোঁ নহয়, আমি মানে এনেকৈ ডাঙৰ মানে আমাতকৈ বয়সত ডাঙৰ বুলি আমি একো কিবা কথা মানে এইটো বস্তুদাৰ ওচৰত নকওঁ, এনেকৈ নাই। যি মন যায় আমি তাকে ক'ব পাৰোঁ, আৰু তেওঁ যি মন যায় তেনেকেই আমাৰ লগত কথা পাতে। মানে তেওঁৰ হাঁহি ধেমালিয়ে হওক বা পৰিয়ালৰ কিবা যদি প্ৰব্লেমো থাকে তেনেহ'লে আমাৰ লগত ধুনীয়াকৈ শ্বেয়াৰ কৰে। ধেমালিতে মানে তেওঁ লিভাৰ চিৰ'চিছ আগৰ পৰাই মানে হৈয়ে আছে, তেওঁ ট্ৰিটমেণ্টো কৰি আছিলে। মাজতে হায়দৰাবাদতো দেখালে, আৰু মুম্বাইত গৈও তেওঁ গানৰ আজি 2 বছৰ 3 বছৰ আগলৈকে তেওঁ তেতিয়াও গান শিকিবলৈকে মুম্বাইত থাকি লৈছিলেগৈ। তো তেওঁ ভবা নাছিলে ইমান পটককৈ তেওঁ ইমান বেছি অসুস্থ হৈ মানে নিজৰ বাৰু মৃত্যুৰ কথা কোনেও গম নাপায়, তথাপিও ইমান বয়সলৈকে তেওঁ শিকিয়ে আছে। আৰু এইটো এটা মানে কি ক'ম, আমাৰ জগতখনৰ কাৰণে এটা অপূৰণীয় ক্ষতি। মানে তেওঁ চবতে ক'বলৈ গ'লে আমাৰ গোটেই টীমৰ চবতে আটাইতকৈ মানে মৰমৰ আছিলে। তেওঁ মানে ইমান সহজ সৰল, নিজৰ লগতে বিজি হৈ থাকে সদায়। আৰু মানে মোৰ বিশ্বাস এইকাৰণেই হোৱা নাই, 2 দিনমানৰ আগত এটা প্ৰগ্ৰেমৰ কাৰণে তেখেতৰ লগত মই কথা পাতিছিলোঁ। মানে তেখেতক মই ফোন কৰিছোঁ যে বস্তুটা এনেকৈ প্ৰগ্ৰেম আছে, আমি যাব লাগে। তেখেতে মানে মোৰ লগত পাতিছে প্ৰগ্ৰেম কৰিব যাম বুলি, বাট ঘপককৈ 2 দিন পিছত তেখেত যে নাইকিয়া হৈ যাব মই কেতিয়াও ভবা নাছিলোঁ। তেখেতে কৈছিল মোৰ গাটো অসুস্থ, তথাপিও মই কৰিম দে প্ৰগ্ৰেম, তেখেতে ইমান তেনেকৈ কৈছিল, কিন্তু মোৰ বিশ্বাস হোৱা নাই। নাই, আচলতে বৰ দুখ লাগিছে, আৰু বসুধাৰ এই মুহূৰ্তত নাই সেইটো কথা আমি ভাবিবই পৰা নাই। আৰু সেইটো অসমৰ সাংস্কৃতিক জগতখনৰ বাবে বৰ দুখৰ কথা, আৰু আমাৰ দেহৰ বাবে কি মানে খুব মানে অভাৱ এটা, আৰু কি ক'ম আৰু এতিয়া আমি সকলো আছোঁ, মানে ভাবিব পৰা নাছিলোঁ তেনেকুৱা হ'ব। আমাৰ গোটেইখিনি আছে, আমি সঁচাই বৰ মৰ্মাহত দুখ পাইছোঁ, আৰু ভবা নাছিলোঁ যে বস্তুটা ইমান সোনকালে আমাক এৰি পেলাই গুচি যাব। আৰু বেহাৰবাৰী আউটপোষ্টৰ গোটেই পৰিয়ালটোৰ প্ৰথমজন সদস্য যেতিয়া আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল, তো বস্তুটা আত্মাই চিৰশান্তি লাভ কৰক, সেইটোৱে কামনা কৰিছোঁ। আৰু সদায় বস্তুটাৰ অভাৱটো অনুভৱ কৰি থাকিম। আমাৰ গোটেই বেহাৰবাৰী আমাৰ যিটো আছে ইয়াতে খুব দুখ পাইছোঁ, আৰু সেইটো অভাৱ কোনোদিন বেহাৰবাৰীৰ কাৰণে পূৰণ নহ'ব, অসমৰ সাংস্কৃতিক জগতৰ কাৰণে পূৰণ নহ'ব, আৰু ক'ব নোৱাৰোঁ। তেখেতটো দীৰ্ঘদিন ধৰি অকণমান অসুস্থতাত ভুগি আছিলে। তেখেতৰ অকণমান লিভাৰৰ অকণমান প্ৰব্লেম আছিলে, তেওঁৰ চুগাৰ আছিলে, বা তথাপিতো তেওঁ ৰিকভাৰী কৰিছিলে, কিন্তু হঠাৎ মানে কি হৈ গ'ল একো নজনাকৈ গম নাপালোঁ। আৰু হস্পিটেলত আজি ভৰ্তি কৰা আছিল, হয়। 9:47 PM কিমান সময়ত ঢুকালে? 9:47 মানত বুলি কৈছে আমাৰ কথাতে ঢুকাইছে। আৰু সঁচাকৈ আমি খুবেই দুখিত, খুবেই মৰ্মাহত, কি ক'ম আৰু। তিনি সময়ত বৰ বিশেষ একো ক'বলগীয়া নাথাকে। তেওঁক বহুত কম দিনৰ কাৰণে পাইছিলোঁ, যদিও বহুত এজন ভাল মানুহ আছিলে, আৰু খুব নিজৰ ভিতৰতে থাকে, নিজৰ কামখিনি সময়ত কৰে। তেওঁ সেইখিনি বস্তুৱে মোৰ সদায় মনত থাকিব, আৰু তেওঁৰ শান্তিটো যাতে, তেওঁৰ আত্মাটো যাতে শান্তি পায়, সেইখিনি মই কামনা কৰি বিচাৰিছোঁ।